ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে লৈ আহিছোঁ আজি 10মান শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ অসমীয়া মাধ্যমৰ কেইটামান MCQ কুৱেশ্যন। এইটো হৈছে লেচন নম্বৰ 1। প্ৰথম প্ৰশ্নটো, উক্ত বিক্ৰিয়াটো কি বিক্ৰিয়াৰ উদাহৰণ? এইটো হৈছে শুদ্ধ এনচাৰ তাপবৰ্জী বিক্ৰিয়া। 2 নম্বৰ, ৰাসায়নিকভাৱে মামৰ হল। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ নম্বৰ জলযুক্ত ফেৰাছ অক্সাইড। 3 নম্বৰ প্ৰশ্ন, যিবোৰ বিক্ৰিয়াত মাত্ৰ এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি 2 বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি কৰে তেনেবোৰ বিক্ৰিয়াক শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ নম্বৰ শুদ্ধ। 4 নম্বৰ প্ৰশ্ন, বগা ৰং কৰিবলৈ ব্যৱহাৰ কৰা দ্ৰব্য এটা ৰাসায়নিক সংকেত হল। শুদ্ধ অপশ্যনটো হ'ব ক নম্বৰ CaO। বিক্ৰিয়াটো এটা উদাহৰণ। এইটো শুদ্ধ অপশ্যন হ'ব গ নম্বৰ এটা অপহৰণ বিক্ৰিয়াৰ উদাহৰণ। এইটো মাৰ্বলৰ ৰাসায়নিক সংকেত কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ CaCO3। 7 নম্বৰ প্ৰশ্ন, অদক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়া কি বোলে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ অদক্ষেপণ বিক্ৰিয়া। 8 নম্বৰ প্ৰশ্ন, কেলছিয়াম অক্সাইডক কি বোলা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক পোৰা চূণ। 9 নম্বৰ প্ৰশ্ন, চিমেণ্ট উৎপাদনত কি ব্যৱহাৰ কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক পোৰা চূণ। 10 নম্বৰ প্ৰশ্ন, বগা চিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰত কি ৰঙৰ হৈ পৰে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ মটীয়া ৰঙৰ। 11 নম্বৰ প্ৰশ্ন, যিবোৰ বিক্ৰিয়াত শক্তি শোষণ হয় তাক কি বিক্ৰিয়া বোলে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ নম্বৰ তাপগ্ৰাহী বিক্ৰিয়া। 12 নম্বৰ প্ৰশ্ন, অপহৰণ বিক্ৰিয়াৰ আন এটা নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ প্ৰতিস্থাপন বিক্ৰিয়া। প্ৰশ্ন নম্বৰ 13, কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিডত লুৰগুৰি যোগ কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়। 14 নম্বৰ প্ৰশ্ন, ফেৰাছ ছালফেটৰ তাপীয় বিযোজনত উৎপন্ন হয়। শুদ্ধ অপশ্যনটো হ'ব ঘ নম্বৰ ওপৰৰ আটাইকেইটা। 15 নম্বৰ প্ৰশ্ন, তলৰ কোনটো প্ৰক্ৰিয়াই ৰাসায়নিক বিক্ৰিয়া সূচায়? শুদ্ধ অপশ্যনটো হ'ব ডি নম্বৰ বায়ুৰ উপস্থিতিত কপাৰক অতি উষ্ণতাত গৰম কৰা। এটা উৎস লিখিব লাগিছিল, ভুল হৈ গৈছে অলপ। 16 নম্বৰ প্ৰশ্নটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে এৰি দিছোঁ, তোমালোকে কমেণ্ট বক্সত শুদ্ধ কোনটো হ'ব লিখি দিবা।
ইয়াতে এটা বস্তু হৈছে ৰং হৈ আছে ইয়াতে, এইটো এটা C নম্বৰ এইখিনি, আৰু এইখিনি হৈছে D নম্বৰ।